মোৰ ভনীজনীৰ লগত কৰা পাপৰ ফল আপুনিও ভুগিব এদিন 100 নহয় 1000% গ্যাৰাণ্টি নহয় অনু একো পাপ কৰা নাই তাই একো ভুল কৰা নাই যি পাপ কৰিছো মই কৰিছো যি ভুল কৰিছো মই কৰিছো তুমি মোক যি শাস্তি দিয়া দিব পাৰা কিন্তু মই তোমাৰ ধান চুৰ কৰিছো মোৰ ছোৱালীজনীক তুমি অভিশাপ নিদিবা নিজৰ ছোৱালীজনীৰ কথা ইমানকৈ ভাবা মানুহজনে আনৰ ছোৱালীক আনৰ ভনীয়েক এজনীৰ কথা এবাৰো ভাবিব নোৱাৰিলে নহয় টকাৰ লোভত অন্ধ হৈ যেতিয়া আপুনি আদালতত মোৰ ভনীজনীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তুলিছিল তেতিয়া আপোনাৰ এবাৰো মনত পৰা নাছিল নিজৰ ছোৱালীজনীৰ কথা কাইলৈ যদি এই ওপৰটোকে একে ঘটনাই ঘটে তেতিয়া আমাৰ বৰ আপোন মানুহ বহুত সহায় কৰি আছে নহয় এওঁলোকে আমাৰ বহুত সহায় কৰি আছে এওঁলোকে আমাৰ বহুত সহায় কৰি আছে বল হস্পিটাল যাব লাগে নে নাই বল ওলাগে বল কলৈ যাবলৈ ওলাইছা কেনেবাকৈ এই ছোৱালীজনীৰ অৱস্থা দেখি তোমাৰ বেয়া লগা নাইতো কেনেবাকৈ তোমাৰ অনুশোচনাৰ জুইকুৰা বেছিকৈ জ্বলি উঠা নাইতো যদি জ্বলিছে তেনেহ'লে ভাল কাৰণ এই জুইকুৰাই তোমাক চিৰদিন জ্বলাই মাৰিব মই জানো মই যি পাপ কৰিছো সেই পাপৰ জুয়ে মোক তিলকৈ মাৰিব কিন্তু মই এই মৃত্যু যন্ত্ৰণাৰ কথা কাৰো আগত ক'ব নোৱাৰো কাৰণ এতিয়া মই তহঁতৰ চকুত এজন দাগী অপৰাধী কিন্তু এই দাগী অপৰাধীজনৰ মাজত এজন দেউতা লুকাই আছে যাৰ দুচকুত নিজৰ ছোৱালীজনীৰ প্ৰতি অজস্ৰ সপোন যদি পাৰ এই অসহায় দেউতাজনক এবাৰ বুজিবলৈ চেষ্টা কৰিবি আপুনি ইয়াতে আছে মই আকৌ গ'ল বুলি ভাবিছিলোঁ হয়তো যাবগৈ লাগিছিল কিন্তু কিয় ৰৈ আছো নিজে বুজি পোৱা নাই যদি বেয়া পাইছে এতিয়া যাম বেয়া পোৱা নাই